নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসাম গ্ৰেভিটিলৈ। তো বন্ধুসকল, পুনৰ মহিলা আৰু শিশু উন্নয়ন অসমৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4ত নতুন পদ মুকলি হৈছে। ইয়াতে প্ৰতিখন জিলাৰ বাবে পদ আছে আৰু আবেদন মাচুলো ইয়াত পে কৰিব নালাগে। তো কি পদসমূহ, এই পদসমূহত এপ্লাই কৰিব হ'লে আপোনাক শিক্ষামূলক অৰ্হতা কি হ'ব লাগিব, তো গোটেইখিনি সবিশেষ ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আৰু এটা কথা বন্ধু বান্ধৱীসকল, বহুতৰ মনৰে ডাউট এটা থাকে যে এই পদবোৰ চৰকাৰী হয় নে নাই। মই জনাই দি আছোঁ, এই পদবোৰ অসম চৰকাৰৰ আণ্ডাৰত মুকলি হয় আৰু এই পদবোৰ চৰকাৰী হয়। তো বেছি সময় খৰচ নকৰি বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো এই পদটো আছিল ডাইৰেক্টৰেট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম আৰু ইয়াৰে এপ্লিকেশ্যন লাষ্ট ডেটটো আছে 18 মাৰ্চ 2024লৈকে আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াতে সৰ্বমুঠ 315টা পোষ্ট আছে আৰু এইকেইটা পোষ্টত এলিজিবিলিটি ক্ৰাইটেৰিয়াখন যদি আপোনাৰ মিলে, যোগ্যতা অৰ্হতা, তেনেহ'লে এপ্লাই কৰি ল'ব। এতিয়া আহিছোঁ পদৰ ডিটেইলছসমূহলৈ। তো ইয়াৰ প্ৰথমটো পোষ্ট আছিল ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট। ইয়াতে মুঠ 35টা পোষ্ট মুকলি কৰা হৈছে। এতিয়া আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনত। ইয়াতে লিখা আছে এনি ৱুমেন হেভিং এ মাষ্টাৰ ইন ল, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছায়েন্স, সাইকোলজি উইথ এটলিষ্ট 5 years এক্সপিৰিয়েঞ্চ ফৰ ৱৰ্কিং অন ৱমেন ৰিলেটেড ৰিলিভেণ্ট ডমেইন। তেওঁলোকে এই পদবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ অৰ্হতা মিলে তেনেহ'লে এপ্লাই কৰিব। পৰৱৰ্তী পোষ্টটো অফিচ এছিষ্টেণ্ট। ইয়াতো মুঠ 35টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এনি পাৰ্চন হু ইজ এ গ্ৰেজুৱেট উইথ এ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন হেণ্ডেলিং অফিচ ডকুমেণ্টেশ্যন ৰিলেটেড জব উইথ প্ৰফিচিয়েঞ্চি ইন ৱৰ্কিং অন কম্পিউটাৰ এট ষ্টেট অৰ ডিষ্ট্ৰিক্ট লেভেল উইথ গভৰ্ণমেণ্ট অৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। যদি এইখিনি অৰ্হতা আপোনাৰ মিলে তেনেহ'লে এপ্লাই কৰিব পাৰিব। তাৰ পাছত পোষ্টটো আছিল মাল্টিপাৰ্পাছ ষ্টাফ। ইয়াৰ বাবে 70টা পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এই পদটোৰ বাবে হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনত অকল হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। লিটাৰেট উইথ নলেজ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰিলেভেণ্ট ডমেইনছ। বিভিন্ন কামৰ ওপৰত আপোনাৰ নলেজ থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু তেতিয়াহে এই পদবোৰত এপ্লাই কৰিব পাৰিব হাই ছেকেণ্ডেৰী পাছ কৰিলে। তাৰ পাছত পদটো আছিল কুক। তাৰ বাবে 70টা ভেকেঞ্চি ইয়াত মুকলি কৰা হৈছে। ইয়াতো হাই ছেকেণ্ডেৰী পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব, কিন্তু আপোনাৰ ইয়াতে ৰন্ধা বঢ়াটো ভাল হ'ব লাগিব। ইয়াতে ভালদৰে উল্লেখ কৰা হৈছে এনি পাৰ্চন হু ইজ লিটাৰেট উইথ নলেজ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰিলেভেণ্ট ডমেইন। ৰিলেভেণ্ট ডমেইনত মানে আপোনাৰ যিটো নিৰ্দিষ্ট কাম কৰে সেইটো ৰিলেভেণ্ট ডমেইন, মানে কুক যিহেতু আছে তেনেহ'লে কুকিঙৰ কামটো আপুনি ভালকৈ জনা হ'ব লাগিব। আৰু লাষ্টৰ পোষ্টটো আছিল ছিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ড। তাৰ বাবে 105টা পোষ্ট মুকলি কৰা হৈছে। এই পদবোৰ কাৰণে 2 বছৰৰ ৱাৰ্কিং এক্সপিৰিয়েঞ্চ ছিকিউৰিটি গাৰ্ডৰ লাগিব। লগতে গভৰ্ণমেণ্ট ৰিপৰ্টেড অৰ্গেনাইজেশ্যন, ডিষ্ট্ৰিক্ট লেভেল আৰু ষ্টেট লেভেল, যিসকলে ছিকিউৰিটি গাৰ্ডৰ কাম কৰিছে তেওঁলোকে বেছিকৈ চান্সটো পাব। ডিষ্ট্ৰিক্ট লেভেল আৰু পেৰামিলিটাৰী পাৰ্চনেল যিবিলাক আছে, এক্স পেৰামিলিটাৰীৰ আগত যিবিলাক আছিল, তেওঁলোকে প্ৰিফাৰেঞ্চটো বেছিকৈ দিয়া হ'ব। ইয়াতে যিসকলৰ অৰ্হতা মিলে এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰি ল'ব। আৰু ইয়াতে চাওক ডিষ্ট্ৰিক্টখিনি মেনশ্যন কৰা আছে। ইয়াতে সকলো ডিষ্ট্ৰিক্টৰ বাবে পোষ্ট আছে। বজালিৰ পৰা কাৰ্বি আংলং গোটেইখিনি ডিষ্ট্ৰিক্টৰ লিষ্টটো আছে, ভালদৰে চাই ল'ব। অসমৰ সকলো প্ৰায়ভাগ ডিষ্ট্ৰিক্টে ইয়াতে আছে। আপুনি যোন ডিষ্ট্ৰিক্টৰে হয়, যদি আপোনাৰ অৰ্হতা মিলিছে তেনেহ'লে এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত এজ লিমিটখন ইয়াতে মেনশ্যন কৰা হৈছে। এজ লিমিটখন 21 বছৰৰ পৰা 38 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনি থাকিব। STৰ বাবে 5 বছৰ, ST প্লেইনছৰ বাবে আৰু ST হিলছৰ বাবেও 5 বছৰ অতিৰিক্ত পাব আপুনি এপ্লাই কৰাৰ সময়ত। চিটিজেনশ্বিপৰ কথা ইয়াতে কোৱা হৈছে, আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম হ'ব লাগিব। এপ্লিকেশ্যন ফিজটো 1 টকাও পে' কৰিব নালাগে, এপ্লিকেশ্যন ফিজটো নীল হয়। ইম্পৰ্টেণ্ট ডেটৰ কথা কওঁতে 27 ফেব্ৰুৱাৰীতে ষ্টাৰ্ট হৈছিল আৰু 28 মাৰ্চ 2024লৈকে আপুনি আবেদন কৰিব পাৰিব। 28 মাৰ্চ 2024 অন্তিমটো দিন হ'ব এপ্লাই কৰাৰ লাষ্ট ডেট এইটো। হাতত এতিয়াও যথেষ্টখিনি সময় আছে। তো যদি আপোনাৰ অৰ্হতা মিলে তেনেহ'লে এই পোষ্টবোৰত এপ্লাই কৰা অবিহনে নাথাকিব, কাৰণ প্ৰতিটো ডিষ্ট্ৰিক্টৰ বাবে ইয়াতে পোষ্ট মুকলি কৰা হৈছে। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব নাপাহৰিব। আৰু যদি নতুন হয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন জব ইনফৰমেশ্যনৰ ভিডিঅ' আমাৰ চেনেলত আহিয়ে থাকে। তো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি যাব। এইখিনি চোৱাৰ বাবে ধন্যবাদ। জয় ভাৰত, জয় আই অসম।